এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ টাউনলৈ বুলি। আপোনালোকক দেখুৱাম ক'লৈ যাওঁ, কি কৰোঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া আমি দুইজনী খোজকাঢ়ি মানে মেইন ৰাস্তাৰ ওচৰলৈকে যাম। খোজকাঢ়ি যাম বুলি ভাবিছোঁ আৰু চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ। গৈ থাকোঁচোন বাৰু, চাই থাকক ভিডিঅ'টো। আপোনালোকক আজি দিনটো সকলোখিনি বহুত টাইম ৰখাৰ পিছত আমি এখন বাছ পাই গ'লোঁ আৰু সেই বাছখনতে বা আৰু মই একেলগে দুটা ছিটত ধুনীয়াকৈ বহি ল'লোঁ। বহি লৈ এতিয়া গৈ আছোঁ। এতিয়া আমি নগাঁও পাই গ'লোহি আৰু এতিয়া বাৰ কাৰণে ইয়াতে মানে দোকানত কাম এটা বিচাৰি আছোঁ। তো আপোনালোককো দেখুৱাম ক'ত কাম পাওঁ আৰু কি কাম পাওঁ আপোনালোকক দেখুৱাই যাম। চাই থাকিব আৰু আজি আমাৰ লগতে আপোনালোকে দিনটো এনজয় কৰক। বাই বাই, পিছত খাম। এতিয়া আমি আহি আছোঁ দেই গাইজ, চাই থাকক ভিডিঅ'টো। মেলালৈ আহি আছোঁ, কাম বিচাৰি হৈ গৈছে। গাড়ী চাৰি আহি আছে, অলপ ভয় চয় লাগিছে। খোজকাঢ়ি ঘূৰা মজাটোৱে বেলেগ, সেইকাৰণে খোজকাঢ়ি আহি আছে। ইমান ধুনু লাগিছে। আমি আকৌ এইফালে যাম, হয় নহয় কোৱা? হয় নহয় কোৱা? এইফালে নহয়, চিধা লাহে লাহে আমি আহি পেলাই নেহেৰুবালি মেলা পাই গ'লোহি। মোৰ মায়ে মাতটো কিন্তু আৰু নগাঁৱত কাম বিচাৰি কৰি অকণমান সময় পোৱাৰ বাবে আমি মেলালৈ আহিলোঁ আৰু 3টা টিকেট লৈ ল'লোঁ। যিহেতু টিকেট লোৱাৰ পিছতহে সোমাব পাৰিম, গতিকে টিকেট ল'লোঁ। লৈ পেলাই মেলালৈ সোমালোঁ। অলপ টাইম চালোঁ, কি চালোঁ, কি দেখিলোঁ বা কি মেলাৰ ভিতৰত মানে মেলাত গৈ আমি কি কৰিলোঁ, সকলোখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ। চাই থাকক ভিডিঅ'। গাইজ, টিকেট দি কিনে আমি সোমাই আহিলোঁ। এইবিলাক দেখিছে নহয়, উঠিবলৈ মন যায় কিন্তু ভয় লাগে আৰু ৰাতিহে উঠাই বোলে। এইবিলাক কেনেকে এটা কিমান দিন থাকে? কেইদিনলৈ থাকে? এসপ্তাহ থাকিবনে কাপোৰ?
আঁতৰাব মন নোযোৱা হৈ গ'লো মোৰ চকুটো আঁতৰাবলৈ মন নোযোৱা হৈ গ'লো চাওঁ ফালে লৈছা অঁ মেলাৰ পৰা আহি বহুত বেছি ভোক লগাৰ বাবে আমি হোটেলতে পৰঠা এটা খাই ল'লোঁ তাৰপিছত ঘৰলৈ আহি আছোঁ আৰু এতিয়া আমি আহি ঘৰ পালোহি আমাৰ টিকিলাটোক আমি এৰি থৈ গৈছিলোঁ আজি টিকিলা চিপ লাগে এইটো কি এইটো বাবা এইটো কি এইটো গোসাঁই অ' এই থৈ গুচি গৈছিলে এইটো 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 কোনে খাব হা পাপাই খাব এইটো কি এইটো গোসাঁই আইঅ' কলিজাটোক এৰি থৈ গৈছিলে আৰু ঘৰ আহি কৰি ফ্ৰেছ চেছ হৈ মেলি আহি ধুনীয়াকৈ এতিয়া বহি আছোঁ চাহ তাহ খাই ল'লোঁ আৰু আজি যিহেতু বাৰ কাৰণে কাম বিচাৰি গৈছিলোঁ আপোনালোকক কোৱা নহ'ল আমি কাম বিচাৰি পালোঁ নে নাই কাম এনেকৈ বিচাৰিলে পোৱাটো সহজ নহয় সেইবাবে কৈছে যে মানে কি খবৰ দিম বুলি কৈছে আৰু এনেকৈ কৈছে কিবা কিবি বায়'ডাটা জমা দিব দিছে কোনোবাখনত ৰাতি কথা পাতিম বা নাম্বাৰ ৰাখিছে এনেকৈ খবৰ দিম বুলি কৈছে সেইকাৰণে আৰু ইমান বিচাৰিও নাথাকিলোঁ এতিয়া ভাবিলোঁ ভিডিঅ'টো সামৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম তেনেহ'লে আজিলৈ